নমস্কাৰ, মই বিষ্ণু হাজৰিকা। আজি এটা নতুন কাহিনী লৈ আপোনালোকৰ ওচৰত। আজি কাহিনীটো হানান নেক্সৰ। কাহিনীটোত আছে ৰতন। এইখিনিতে এটা কথা ক'ব লাগিব যে বহুতে কৈ আছে দাদা হৰৰ ভিডিঅ' নিদিব, আৰু এইবাৰ সেইকাৰণে মই নিদিওঁ হৰৰ ভিডিঅ'। ভয় নাখাব কিন্তু, কমেডি। অ'কে, ভাড়াঘৰৰ মালিকবিলাকৰ কাহিনীটো আপোনালোকে চবেই জানে কেনেকুৱা চিকটা হয়। আজি গুৱাহাটীৰ মাজ মজিয়াৰ এটা 4 মহলীয়া বিল্ডিঙৰ কাহিনী, আৰু বিল্ডিংটোত থাকে ৰতন আৰু বহুতো ভাড়া দিয়া থাকে। গোটেই ঘৰটো ভাড়া দি পিনি মালিকে 4th ফ্ল'ৰৰ এটা ছিংগল ৰুমত তেওঁৰ পৰিয়ালৰ সৈতে থাকে। আৰু তেওঁ দেখি এনেকুৱা লাগে যে তেওঁ পৰিয়ালটো চলাবলৈ এই গণেশগুৰি ব্ৰিজৰ তলত ভিক্ষা খুজি খায়। মানে ইমানেই বেয়া কণ্ডিশ্যন, ইমানেই চিকটা। চবেই জানে আৰু ভাড়াঘৰ মালিকবিলাক কেনেকুৱা চিকটা। বাৰু যি নহওক, তেওঁৰ পৰিয়ালত আছে তেওঁ নিজে, তেওঁৰ পত্নী আৰু তুলিকা। তুলিকা তেওঁৰ 21 বছৰীয়া ছোৱালী, বিৰাট ধুনীয়া ছোৱালী। আৰু এই ৰতনৰ মানে অকণমান ভাল লাগে, আৰু ভাল লাগে মানে আপোনালোকে বুজি পাইছে নহয়। যি কি নহওক, ৰতনে গুৱাহাটীত বৰ বিশেষ কাম নথকাৰ বাবে ঘৰলৈ গৈছিলে। 2 দিনমান ঘৰত থকাৰ পিছত মনটো বহা নাই, কেনেকৈনো বহিব। সি ভাবিলে নাই ঘূৰি যাওঁ। সি কথামতে কাম, আহিলে ঘূৰি। গুৱাহাটীলৈ যেতিয়া আহি পাইছে, খুব দবা পিটা বৰষুণ, আৰু বৰষুণ দিয়াৰ লগে লগে তাৰ মনটো অকণমান ৰোমান্টিক লাগিছে। আহি পিনি পালেহি অকণমান গধূলি সময়ত পাইছেগৈ, আৰু দেখিছে গোটেই ঘৰবিলাক খালী, মানুহবিলাক চব কাম নাই, কি কৰিব আৰু, লকডাউন চলি আছে, চব ঘৰলৈ গ'ল। আৰু 4th ফ্ল'ৰত আছে মালিক, 1st ফ্ল'ৰত আছে ৰতন। ৰতনে গৈ পালেগৈ, গৈ পেলাই ৰুম চুম খুলিলে, ফ্ৰেছ হ'ল, দবা পিটা বৰষুণ, অৱস্থা নাই। তেনেকুৱাতে কাৰেণ্টটো গুচি গ'ল। কাৰেণ্টটো যোৱাৰ লগে লগে কি কৰিব আৰু বেচেৰা, উপায় নাই, কেণ্ডেলডাল জ্বলাই পিনি তাৰ মনটো অকণমান ৰোমান্টিক লাগিছে, কিন্তু অকণমান ভয়ো লাগিছে। ইমান পাত্তা দিয়া নাই আৰু, ডেকা ল'ৰা, কিনো ভয় কৰিব। তেনেকুৱাতে সি ৰুমতে বহি ইটো সিটো কৰি থাকোঁতে দৰাৰ টুক 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 টুক। সি ভাবিলে ইমান ৰাতিখন কোন আহিলে, বিল্ডিঙততো কোনো নাছিলে। দুৱাৰখন খুলি দেখিলে কেণ্ডেলডাল লৈ তুলিকা ৰৈ আছে। ভাবক তাৰ মনটো কেনেকুৱা লাগিছে সেই সময়ত। তুলিকা পিছফালে আকৌ বুঢ়া বাপেকে ৰখি আছে। বাপেকে ক'লে, অ' ৰতন। ই ক'লে, অঁ খুৰা কওকচোন। ৰতন, এই মানে কি হ'ল, বতৰটো বৰ বেয়া হৈ আহিছে, গোটেই ঘৰটোত কোনো নাই, তুমি অকলে আছা ইয়াত, ভাবিলোঁ তুলিকাকে তোমাৰ ওচৰত থৈ যাওঁ। সি মানে ভাবিছে সপোন নে কি কৈ আছে, পাত্তাই পোৱা নাই কি কৈ আছে। সি নিজকে এনেকৈ মনে মনে এবাৰ চিকুটি চাইছে, তাৰপিছত আকৌ মন কৰিলে যে তুলিকাই ৰঙা লিপষ্টিক এটা লগাইছে, সপোনটোতো কেতিয়াও ৰঙীন হ'ব নোৱাৰে, সি এইটো কথা জানে। সেই গম পালে যে কথাটো ক'লে যে একচুৱেলি কি মানে, মোৰ ওচৰততো আণ্টি আছে, কিন্তু তুমিতো অকলে আছা, ভাবিলোঁ তাইক তোমাৰ ওচৰতে থৈ যাওঁ। বাপেকে আকৌ ইংগিতো দি কৈছে তহঁতি কিন্তু এই একো উদাহৰণ নকৰিবি আৰু দেই, এনেকৈ কৈ গৈছে। নাই খুৰা। তাৰপিছত তুলিকাই ক'লে, হ'ব পাপা, আমি বহুত মেচিয়ৰ্ড, আমি জানো। ক'লে কথামতে কাম, গুচি গ'ল। তাৰপিছত ই যিহেতু ফ্ৰেছ হ'ল, ই বিচনাত বহিলে। তুলিকাই ক'লে, তুমি বিচনা ঠিক কৰা, মই অকণমান ফ্ৰেছ হৈ আহোঁ। বাথৰুমত সোমালে। ই মানে একদম এতিয়া কি কৰিব আৰু, কেনেকুৱা লাগিছে তাৰ সেই অনুভৱ। সি হৈছে আজিতো গোটেই ৰাতি খেলিম, মানে লুডু, পাত্তা পোৱা নাই মানে, একদম উগুল লাগিছে মনটো। বেচেৰা কেনেকুৱা ভাল লাগিছে আৰু মনটো। তেনেকুৱাতে ফোনটো বাজিলে। ফোনটোত দেখিলে ভাড়াঘৰ আংকল। ঠিক আছে, চ' সি দেখিলে আংকল আকৌ কিহে পালে, ফোন কৰিলে, ৰিচিভ কৰিলে। ৰিচিভ কৰাৰ পিছত ক'লে, অঁ আংকল কওকচোন। অঁ ৰতন, ঠিকে আছানে? অঁ আছোঁ ঠিকে আংকল, কওকচোন কি হ'ল? নহয় মানে এই মোৰ সম্পৰ্কীয় খুৰী এগৰাকী ঢুকালে, সেইকাৰণে তুলিকা, মই আৰু তোমাৰ আণ্টিৰে আমি নলবাৰীলৈ আহিবলগীয়া হ'ল। কি কৈছে আংকল? বিৰাট ভয় খাইছে। কাৰেণ্ট নাই, বাথৰুমত সোমাই আছে তুলিকা। আচলতে তুলিকা নহয়, তুলিকা ৰূপী কোনোবা ভূত। বুজিবলৈ তাৰ সময় নালাগিলে। ক'লে, অঁ আংকল ঠিক আছে। তুমি ঠিকে আছানে? অঁ ঠিক আছোঁ আংকল। পাত্তাই পোৱা নাই, সি তাৰ মাথা ঘূৰাইছে। তুলিকাই বাথৰুমৰ পৰা আহি দেখিলে ৰতন বেহুচ হৈ বিচনাত পৰি আছে। ৰ'দৰ পোহৰ এটা তাৰ চকুত পৰিছে। চকুত পৰাৰ পিছত ঠক ঠক আকৌ সেই আৱাজ, ঠক ঠক দৰ্জা। সি এতিয়া বুজি পোৱা নাই
আচলতে সি যিহেতু বেহুচ হৈ পৰি আছে সি গম পোৱা নাই, কিন্তু সি ৰ'দৰ পোহৰটো অহাৰ লগে লগে সি গম পাইছে যে ৰাতিপুৱা হৈছে। দৰ্জাখন টক 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 কৰিছে, চকু তেওঁ টানি ধৰিছে তাৰ, সি একো বুজি পোৱা নাই মানে, বেহুচ হোৱাৰ পিছত সাৰ পালে যেনেকুৱা লাগে আৰু। এই দৰ্জাখনলৈ চাইছে, চাই পিনি ভাবিছে এতিয়া কোন, আংকুল নে কোনোবা বেলেগ। বিচনালৈ চাই দেখিছে তুলিকা ৰূপী সেই ভূতজনী শুই আছে। ৰতনে চকুকেইটা মেলি যেনে তেনে দৰ্জাখনৰ ফালে চুঁচৰি চুঁচৰি গৈছে, মানে তাৰ ইমানেই দুৰ্বল লাগিছে, পাত্তা পোৱা নাই কি হৈ আছে। দৰ্জাখন খুব সাহসেৰে খুলি দেখিলে ভাড়া ঘৰ আংকুল। আংকুলে এনেকৈ কৈ পিনি তাক কৈছে, অঁ ৰূপম, এই মানে কি হ'ল, কালি বতৰটো বৰ ধুনীয়া আছিল যে, তোমাৰ আনটিৰে মই গম পাইছা আৰু কথাটো, মানে সেইকাৰণে ভাবিলোঁ তুলিকাক তোমাৰ ওচৰতে থৈ যাওঁ, আকৌ ৰিক্সটো ল'ব নোৱাৰি নহয়, সেইকাৰণে সেই নলবাৰী কাহিনীটো বনালোঁ আৰু। এই বেয়াটো নাই পোৱা চাগে তুমি? সি বুজিয়ে পোৱা নাই, সি বেচেৰাটো লাগি গ'ল বেম্বো। সি তুলিকা ফালে যে, তুলিকা একদম ধুনীয়াকৈ শুই উঠি কৈছে, অ' ৰতন, কালি টোপনি ভালকৈ গ'লনে তোমাৰ? মোৰ কিন্তু বিৰাট ধুনীয়া টোপনি আহিলে। বাবা ৰতনৰ লাগি গ'ল। ভয় খালে নেকি আপোনালোকে? মই কৈছিলোঁ নহয় কমেডি কৰিম বুলি। ঠিক আছে, যদি কাহিনীটো ভাল লাগিলে কমেণ্টত জনাব, আৰু যদি আমাৰ পৰা এনেধৰণৰ কাহিনী বিচাৰিছে তেনেকৈ আমাৰ উৎসাহ জনাবলৈ কমেণ্ট কৰক, লাইক কৰক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।